আহি গ'ল বিহু। বিহু আহিলে বুলিয়ে তই হাগি ললি নে কিনো? নহয় মালিক, বৰ জোৰছে হাগিব ধৰিলে, সেইকাৰণে হাগি ললো। বা আৰু এতিয়া হেৰি নহয়, সোনকালে মাহ হালধি কেইটা পিচিব লাগে, তাৰপা গৰুক মাহ হালধি ঘঁহি আকৌ গা ধুৱাবলৈ আছে নহয়। মালিক, সেইবোৰ মাইকী মানুহে পিছে, কিবা মতা মানুহে নিপিছে নহয়। কোনখন কিতাপত লিখা আছে হে? আৰু আমাৰ ঘৰত মাইকী নাই, তই দেখিছ নাই? চব কাম মতাই কৰিব লাগিব, মাইকী কামো মতাই, মতা কামো মতাই। তইবোৰ চব উলিয়াই থৈছো, পিছগে যা। আপুনিনো কি কৰিব তেতিয়া? মই গৰু চৰুকেইজনী উলিয়াই আনোগে আকৌ, চফা তফা কৰি এইবিলাক। তই কি মৰিবি নেকি পিছিলে? ঠিক আছে, পিচিম বাৰু যক। বৰ লাগি থাকিব পাৰে দেই সঁচাকে। লাগি মেতুন, ভণ্টি পকৰতে ইমান লাগি আছো আকৌ। লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু, তই হবি বৰ গৰু। পপা নদীলৈ যাম আকৌ দেই গা ধুৱাবলৈ। কোনো দৰকাৰ নাই, ইয়াতে ঠিক আছে, ধুনীয়াকে পানী ঢালি দিম, তাৰপা তই খেদি থৈ আহিবিগে দীঘলতি মাখিলতি মাৰি, বছ। ঘৰত এনেকে পানী মাৰিলে ভাল নালাগে নহয় কিবা, চবে নদীত ধুৱাইগে, নদীত ধুৱালেহে ভাল লাগে। নালাগে নালাগে, আমিহে আগৰ পৰা এনেকে ঘৰতে ধুৱাওঁ পানী মাৰি, এইবাৰো তেনেকেই হব, তই খালি খেদি থৈ আহিবি। নেখেদো মই যোৱা, তুমিয়ে ধুৱাবা, তুমিয়ে খেদি থৈ আহিবা, চবে নদীত ধুৱাব, সেই লেটাইহঁতৰ নদীত ধুৱাব, মই তালৈহে যাওঁ। যা যা, তই তাৰ পকৰত লাগি থাকি যা, পক খোৱা চালা, অকল তাৰ পিছত লাগিবি। দেখিছনে, সি নিজৰ ঘৰত গৰু থাকি ইয়াত নোধুৱাই নকৈ সি বেলেগৰ গৰু ধুৱাবলৈ গৈছেগে। ল'ৰা, মায়ে মাহ হালধি পিচি দিলে, বৈ ঘঁহুংগে। আহা, গৰু ৰখি আছে অথনিৰ পৰা। দীঘলতি মাখিলতি আনিলি? আনিলো, আহা। বল, দেৰিয়ে হৈছেগে, সোনকালে ঘঁহি নদীলৈ লৈ যাওঁ গাটো ধুৱাবলৈ। হেৰা, লাও বেঙেনা লৈ আনা সোনকালে ৰেডি কৰি। কেলৈ নোলাগে জুৰিয়া, গাম খাৰু থুৰিয়া। বুটো আনি দিছ নে কেনেকুৱা মালিচ কৰিছো। পাপা ছাগলীক মাহ হালধি ঘঁহে জানো? গৰুকহে ঘঁহে, আজি গৰু বিহুহে। গৰু নহলে এতিয়া কাৰ ঘৰতটো গা ধুৱাবি হে? ছাগলীকেতো ধুৱাব লাগিব, যি আছে সেয়াই, নথকাত কণাম মাই মমা। ছাগলী গাহৰি যি আছে চবকে মাৰি দে মাহ হালধি। সেইটো হয় বাৰু, পাপা আজি মোক পাছবেলাকে ৰিল এটা বনাই দিবাচোন দেই, কেমেৰাটো ধৰি দিবা। বটুৱানী আজি পিছবেলা হাগিবলৈ সময় নহব, তই সেই ৰিল বনোৱাটো দূৰৰে কথা, কিমান কাম আছে বুলি ভাবিছ? গৰু জাক দিয়া, আমুক কোৱা, পৌৱাটোক পৰা, পৌৱা হেৰি কোৱা। সেইবোৰ নকৰিলেও হ'ব দিয়াচোন। নকৰিলে হ'বনে তেজ খাতি? বছৰেকৰ মূৰত এবাৰ আহে আমাৰ মৰমৰ বিহুটো, ৰঙালী বিহুটো। এইবোৰ চব পৰম্পৰা কৰিব লাগিব, তই গম পাৱ নাই? গৰু জাক দিয়া, 100 এবিধ শাক খোৱা, চব পৌৱাটো খোৱা। কোনে আনিব 100 এবিধ শাক? তই মই আনিমগে আৰু কোনে আনিবগে? ওলাবি মোৰ লগত পাছবেলা ঢেকু বাৰীলে। বছ মালিক, হৈ গ'ল, এতিয়া নদী বল। বল বল, বাটত চাইও যাব লাগিব, কৰবাত পৰুৱা বাঁহ চাহ আছে নেকি খাবলৈ। সেইবোৰ খাই নেকি মালিক আজি? আকৌনো কি তহঁতৰ ফালে নাখায় নেকি? বিহু বুলি পৰুৱা টোপ, লগতে 100 এবিধ শাক, সেইবোৰ খাই চাগে মাহঁতে, মই আকৌ নাখাওঁ নহয়, সেইকাৰণে নাজানো। আজি খাই চাবি তেতিয়া, বাঁহটা পালে বাৰু ভাঙি বনাম। আইঅ, নালাগে নালাগে মালিক, মোৰ এইবোৰ খাবলৈ ঘিণ লাগে পাই। ঘিণ লাগে তাৰ, এবাৰ খাই চাবিচোন, পকৰত থিয়গু দিলেও নেৰিবি। বল বল মোৰ ৰাধিকা, আজি গা ধুব লাগিব, নহলে যি ভেনা মাখি গাখীৰে খীৰাব নোৱাৰি। পোৱালিটো ক'ত গ'লগে আকৌ? এইটো যে বৰ তীখাগুটি পোৱালি হ'ল দেই। সি আহিব আহিব, বল তেতিয়ালৈকে তোক গাটো মই মজি দিওঁ। গাঁৱৰ ৰাইজে পুৰা ধুৱাই আছে, মইহে পিছ পৰিলো। হে, কি তহঁতৰ ঘৰতে ধোৱালে নেকি? তোন মই সেইকাৰণে ইয়ালৈ আহিলো আকৌ, বোলো সেই নদীলৈ যাওঁ ব'লা, পপা নাযায়, ঘৰতে বাল্টিঙে পানী দি ধোৱালে। তোৰ বাপেৰে বেলেগ সুস্তি, একদম এলেহুৱা, ঘৰতে মানে পাল মাৰি থৈ দিলে। বৈ বৈ, আমাৰ সেইবোৰ নাই আৰু ন পাপা? আমি প্ৰত্যেক বছৰ নদীতে গা ধুৱাওঁগে। আমাৰ পৰম্পৰা আৰু মানি চলিমেই, লাগিলে যিয়ে হওক আৰু যি কৰিব লাগে চব কৰিম। লেটাই, নদীত আমিও গা ধুই আহিম আকৌ দেই। সেইটোতো ধুবই লাগিব না। ধুইয়া আহিবি দে, তহঁতিও একেহে গৰুৰ নিচিনা গোটেই গা গোন্ধ, গৰুৰ লগতে তহঁতিও ধুবি। আগতে ধুৱাইছ নাই এনেকে গৰু গা? আমাৰ গৰু আছে, লগতে গাও ধুৱাই, কিন্তু পাপায়ো নোধুৱাই আগতে, ময়ো নোধুৱাওঁ। এই কাম কৰা মানুহ থাকে যে,
সিহঁতিয়ে ধুৱাই মেলি আৰু উলিয়াই দিয়ে একেবাৰে। পুৰা টাউনীয়া মানে এইবোৰ নিজেহে কৰিব লাগে। লগাটো লাগে, এতিয়া বছে নকৰে কিনো কৰিম আৰু। মই যদি কওঁ মোক উল্টাই মৰিয়াই বহে। তয়ে ধুৱাব পাৰচোন, কেলে নোধুৱাও? মিছা ক'লে কিডাল হ'ব, এইবোৰ কাম কৰি মই ভাল নাপাওঁ, কিন্তু ইয়াত আপোনাৰ লগত থাকি কৰিহে মোৰ অভ্যাস হ'লগৈ। ঐ গুলেছ, পৌৱাটো পালি নেকি ঐ? ককা না পোৱা নহয়, এতিয়া চাবহে লাগিব গৰু গা চা ধুৱাই ভালকে গছে গছে। ভালকে চাবি দে, পালে মোকো দিবি আধা কিলো। আজি মাৰিব লাগিব নহয়, ৰাতিকে আকৌ মস্তি এটা আনিম, তাৰ লগত মাৰিম। আশা কম বাৰু পোৱা, আজিকালি পৰুৱাটো পাবলৈ টান হ'ল। হয় দে, আগৰ দিনত যে আমি কিলোৱে কিলোৱে খালোঁ, আজিকালি থুটমুখ চেলেকিব লগা হৈছে। ঐ নেপালে পৰুৱাকে ভাজি মাৰি দিম আমলৈ, মাহটোকে লৈ আহিবি পাৰি। আইও A few moments later. মই গৰু চৰু খেদি থৈ আহিলোগে। তহঁতৰ হ'ল নাই গা ধুই? হ'ল, কেতিয়াবাই হ'ল। বেয়া ঠাণ্ডা লাগিছে। মাহ হালধি ঘঁহিলি নাই? ঘঁহিলো, লৈ আনিছিলো নহয়। আহা। ব'ল এতিয়ালৈ আজৰি, আকৌ পাছবেলা কামখিনি আছে। মজা লাগে আকৌ ন গৰু বিহুৰ দিনাখনো। কাইলৈ আমাৰ মানুহৰ বিহু নহয়। কাইলৈ একদম টিপটপ হৈ থাকিবি নতুন কাপোৰ পিন্ধি। বতোৱানি আহ, এতিয়া ঘৰত ভোজ খাই বহি থাকিলে নহ'ব, বস্তু বিচাৰি ওলাই যাব লাগিব। 100 এবিধ শাক, আমলৈ পৰুৱা টোপ, লগতে জাক চাক দিবলৈ লগনি। গৰুৱে নাই, কিহক জাক দিম পাপা? ছাগলীকে জাক দিম। কি ছাগলীক জাক নিদিয়ে নেকি? যেনেকে মাহ হালধি ছাগলীক ঘঁহিলো, জাকো ছাগলীকে দিম। আবেলি টাইমত ছাগলী আহিব, ঘৰত জাক দি থৈ দিম, মাখি চাখি চব মৰিব। এতিয়া আমলৈটোহে ক'ত পাওঁ, বৰ দুৰ্লভ বস্তু নহয় এইটো। কি যে খাইবিলাক মোৰ যে বৰ ঘিণ লাগে হলে পাই। তেনেকে নকবি বতোৱানি, কি ঠিক পাছত যোনটোলৈ বিয়া হবি সেইটো এইবোৰ চব খাব, শামুক চামুক কুমজেলুকা ফুমজেলুকা, তেতিয়া কি হব তোৰ? সি আকৌ তেনেকুৱা নহয় নহয়, একোৱে নাখায় সি, মোৰ নিচিনা একেই। তই এতিয়া কেনেকে গম পালিহে বতোৱানি? তই পতাই থৈ দিছ মানে, তেজ খোৱা ভূতটোৰ কথা কৈছ ন? তোক গদিয়াই মাৰিম চাবিচোন। সেইটো একেবাৰে ওপৰত আছেগে এটা। ঐ গুলেছ, যা তই ডেকা মানুহ মৰকে উঠি যা, পাৰি লৈ আনগে। আমি আকৌ বুঢ়া কেনেবাকে উঠি লেং খাই পৰিবলৈ হ'লে বিহু খোৱা নহ'ব আৰু। আপুনিতো উঠিবও নোৱাৰে, সেইকাৰণে কৈছোঁ তয়ে যা, পাৰি আনি ভাগ কৰিম। ৰ'ব ওলাই নোলাই ঠিকেই নাই, টোপ আছে নাই নে সৰুৱে হৈ আছে। যি হ'লেও পাৰি লৈ আন, একো নেপালে পৰুৱাকে মাৰি দিম মাকা, ক'লো নহয় আজি খামেই আৰু। ভূত পাৰিবি নেকি তই আনিব? আইঅ মালিক ভালটোকে সুধিছে, মই এইবোৰ আজিলৈকে কৰিয়ে পোৱা নাই, আৰু এনেকুৱা কামোৰেও আমলৈ পৰুৱাই। এইবোৰ কামুৰিবই আৰু। এবাৰ যে একটা পাৰিছিলোঁ, একদম এন্দা পেনতে সোমালে, বাপ্পা ঐ যি কামোৰণ দিলে। মালিক উঠিলে উঠক সোনকালে। ৰহ লৈ আনোগে তেতিয়া। ময়ো খচকে বাল্টিং এটা লৈ আহোঁগে, ভৰাবলৈ লাগিব নহয়। পানী অকণমানো লৈ আহিব। হ'ব। তাকুৰি ঘূৰা দি ঘূৰি নাচিমে ময়ূৰ চকী হৈ। ফটাকানি ক'ত গ'ল? সি ঘৰ গ'ল আকৌ। হে, ঘৰলৈ গ'লগে নেকি? সি ভাতটো ইয়াতে খাই যাব পাৰিলে হয় বিহু বুলি। কৈছিলা জানো আগতীয়াকে? মই বোলো ইয়াত আহি আছে আৰু ভাত খাব সময়ত কম, মিনৌচোন তোৰ লগতে থাকে, যাবগে বুলিনো কেনেকে জানো। সি গা চাহে ধুই আহিছিলে, গ'লগে আৰু ক'ত থাকিব। বাৰু দে, কাইলৈ খাব তেতিয়া। এতিয়া তই খাই লহি, ভাত হৈ গ'ল। গৈছো, আজি চিতল মাছ আছে নহয় ন, মজা লাগিব। বৰ তাগৰা মাল পালিছো নৈ, চালা লোভ লাগি গৈছেগে ঐ। মুখ নলগাবি ঐ তিলেছ, পকপ ফাটি গৈছে আনোতে। গুলেছ দিবিচোন দে পোৱামান, মই এইবোৰ বিচাৰিহে ওলাই আহিছিলো, ভালেই হ'ল তহঁতক পালো। দিব নোৱাৰিম নহয় তিলেছদা, যিহে কষ্ট হ'লেও পাৰোতে এনেকুৱা পৰুৱাই কামুৰিলে। আৰু লগতে মাল নাই দেখিছে নাই, এইকেইটাহে। এই গাভিনী ককাক লাগিবই, আকৌ আমাৰ আছে, ইমানলৈ নুজুৰিব নহয়। ধেত, ইমান খাবি নেকি তহঁতি? এইবোৰ দৰবৰ নিচিনাকে অকমানহে খাব লাগে। একো নাই, মিলা পিটিকে খাম। এপোৱা দিবি, লাগিলে পইচা দিম। খোৱা নহ'ব, এয়া দেখিছে নাই এইকেইটাহে। বাৰু দিয়ক, এমুঠিমান দি দিম, পইচা চইচা নালাগে।
ইয়ে হুইনা বাট তই যে বেলেগ ভাল দেই গুলেছ ভূতদা তোমাকো পৰুৱাই কামুৰিলে নেকি অ' কামুৰিলেতোন ভণ্টি বেয়া দিলে কিবা অকণমান ঘঁহি দিবাগে দেই আৰু তোমাক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো ধন্যবাদ ভণ্টি তোমাকো জনালো মোৰ ফালৰ পৰা আজি গৰু বিহুহে মানুহৰ বিহু নহয় নহয় কেলে শুভেচ্ছা জনালি ইয়াক এইটো এটা গৰুহে আকৌ পাহৰিছিলোৱে মজা মজা মিলিছে দে আজি ইয়াক ভাল দিনাখনে শুভেচ্ছা জনাইছ গৰু বিহুৰ দিনাখন গৰুক ঐ হ'ব বৈ ঐ অলপ পাছতে আবেলি হ'লে গৰু চৌ আহিবই বাকী কাম আছে তেতিয়ালৈকে এইটো চিজিল লগাওঁ ব'লক আমাৰ ঘৰতে ভাতটো কৰি ল'ম আহ মাল লৈ আন সোনকালে তো ৰাইজ আপোনালোকে গৰু গা চা ধুৱাইছেনে আজি নাই ধোৱা বাৰু কাইলৈ মানেহে ধুৱাব চাগে ভিডিঅ'টো আগতীয়াকৈ দিয়া আছে আৰু আমলৈ পৰুৱাটো খাই নাখায় জনাব আমি এতিয়া খাওঁগৈ অলপ দেৰি পিছত গৰু আহিব বাই